মানে গাইছ এইকেইদিন বেক টু বেক বৰষুণ দি আছে ন, সেইটো কাৰণে পুৰা জংঘল হৈ গৈছে বস্তিখন। চাওক চাৰিওফালে ঘাঁহ বন পুৰা উঠি গৈছে আৰু বৰষুণ দিয়াৰ কাৰণে দপদপে বাঢ়ি গৈছে, ওখ ওখ হৈ গৈছে। সেইটো কাৰণে ভাবিলোঁ বস্তিখন এবাৰ এনেকৈ চাফা কৰি দিওঁ। আৰু আমাৰ সেইটো কাৰণে অৰ্জুন ভাইহঁতক মাতিছিলোঁ কাম কৰিবৰ কাৰণে, আৰু সেইফালে খুৰা আছে আমাৰ কামত ব্যস্ত। চাওক আৰু বহুতখিনি কৰিব বাকী আছে, বেলেগ এদিন কৰিব লাগিব। অঁ খুৰা কাম কৰি আছে? কাম কৰি আছোঁ। যাক 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 কাম কৰি আছে, তামোল পুলিগিলা উলিয়াই দিব লাগে ভালকৈ। ঠিক আছে, বঢ়িয়া বঢ়িয়া। লেৱাগিলা উঠিলি মাৰি যায়, মাৰি পেলাই। অঁ বঢ়িয়া বঢ়িয়া বঢ়িয়া। আৰু এইফালে এই ধুৰন্ধৰজন ঠিক আছে না? আছে আছে আছে। কেনেকুৱা ভাই আজি গৰমটো? আজি একদম খুব ধুনীয়া। খুব ধুনীয়া না? আজি ইমান গৰম নাই হ'লেও না? গৰম নাই। একদিন বৰষুণ দি আছিলে, কামৰ কাৰণে অকণমান অফ দিছিলোঁ, আৰু আজি যিহেতু বৰষুণটো এৰিলে সেইকাৰণে আহিছে কাম কৰিব ধুনীয়া, ভাল লাগিছে। ময়ো কৰিলোঁ আধা, মই এইখিনি চৰিলোঁ, এইটো পাত মই চৰিলোঁ। এই তামোলবিলাক মই ৰৈছিলোঁ 7-8 বছৰমান আগতে, কিছুমান লকডাউনৰ সময়ত ৰৈছিলোঁ, বহুত মৰি গ'ল। এয়া চাওক এইখিনি গোটেই খালী এইটো লাইনত। আৰু এই কোণাটোত চাওক এডালো ডাঙৰ তামোল নাই। এইডাল যোৱাবাৰ কাটিছোঁ, এই আগৰ সিডাল এনেকৈ ইফালে আছে, বহুতকেইডাল কাটিব লগাইছোঁ। এইখিনি গোটেই চাফা, নায়ে তামোল গছ। ইমানকেইডাল ৰৈছিলোঁ, লাইনত এডালো নাই। চাওক আমাৰ খুৰাহঁতে খুব ধুনীয়া কাম কৰে, সেইটো কাৰণে বস্তুত কিবা কাম থাকিলে মই প্ৰায় খুৰাহঁতকে মাতোঁ। এটা ছাইড হৈ গ'ল, বাকী ইফালে চাওক পুৰা জংঘল হৈ গৈছে, বেলেগ এদিন কৰিব লাগিব। আৰু এইডাল আমাৰ কঁঠাল, আমি সৰুৰ পৰা এই কঁঠালডাল খাইছোঁ, বহুত টেষ্টি হয়। এয়া চাওক বহুত লাগিছে। এনেকৈ বাৰী বস্তিবোৰ চিকুণাই ৰাখিব লাগে, তেতিয়া বাৰী বস্তিত সোমায়ো ভাল লাগে। আৰু চাওকচোন ইয়াৰ পৰিৱেশটো কিমান ধুনীয়া লগা হৈ গ'ল, চাফ চিকুণ, পূৰা ডিচিপ্লিন লগা হৈছে এতিয়াহে। এটা ছাইড বাকী আছে, সেইখিনিও কৰিব লাগিব লাহে ধীৰে। এয়া বতাহত ভাঙি গৈছে এই চেগুন গছডাল। গৰম নেকি? বন্ধুসকল, এয়া আছিল আজিৰ ভিডিঅ'। ভাল লাগিলে লাইক কৰিব। এনেকৈ বাৰী বস্তিত মই মাজে সময়ে কাম কৰি থাকোঁ আৰু গাইছে, এয়া আমাৰ গাঁৱলীয়া লাইফষ্টাইল।